চাওক সান্তাল জনগোষ্ঠী হিচাপত আমাৰ বহুতো দল সংগঠন আছে সেই ভিতৰত সদৌ চাওতাল ছাত্ৰ সন্থা এটা বিশেষ মানে ছাত্ৰ এটা সংগঠন যিয়ে নেতৃত্ব দি আহিছে যে বিশেষকৈ চাওতাল জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত কি ধৰণে আমি আগুৱাই গ'লে আমাৰ মানে জাতিটোৰ কাৰণে কমিউনিটিটোৰ কাৰণে ভাল হ'ব আৰু সেই হিচাপত তেখেতসকলে যিটো ইমান দিন আন্দোলন চলাই আহিলে ইমান দিন বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক লগ কৰিলে বিভিন্ন চৰকাৰ গঠন হ'ল আমাৰ অসম চৰকাৰ হোক ভাৰত চৰকাৰ হোক তেখেতসকলে লগ কৰিছে মেমৰেণ্ডাম দিছে ডিমাণ্ড প্লেচ কৰিছে কিন্তু তেখেতসকলে কেতিয়াও এইখিনিত ভাল ৰেছপন্স পোৱা নাই আৰু ময়ো যিহেতু নিজেই এইখন সংস্থাৰ লগত জড়িত আছিলোঁ মই নিজেও জানো অসমৰ পৰা আৰম্ভ কৰি আমি দিল্লীলৈকে গৈছোঁ কিন্তু কেতিয়াও আমি ভাল ৰেছপন্স পোৱা নাই কোনো চৰকাৰ ফালৰ পৰা কিন্তু কাম কৰাত এটা বস্তু বা এটা বিষয় আমি স্পষ্টকৈ গম পাইছোঁ যে এটা জাতি বা জনগোষ্ঠীৰ সমস্যা বা সমাজৰ সমস্যা সমাধান কৰিবলৈ গ'লে চৰকাৰৰ দৰকাৰ আছে আৰু সেই ক্ষেত্ৰত বিশেষকৈ আজি আপোনালোকক ক'ব বিচাৰিছোঁ যে আজিলৈকে তেনেকুৱা এটা চৰকাৰ আমি পোৱা নাই যিয়ে চাওতাল জনগোষ্ঠীৰ প্ৰতি এটা ভাল চিন্তাধাৰা আছে বিশেষকৈ মই ক'ব বিচাৰিছোঁ যে BPF দলত বৰ দুৰ্ভাগ্যজনক বিষয় এইটোৱে ক'ব বিচাৰিছোঁ যে বহুত চাওতাল জনগোষ্ঠীৰ পৰা বিভিন্ন লিডাৰসকল এইখন ৰাজনৈতিক দলত যোগদান কৰিলে এইটো আশালৈ চাগে তেখেতসকলে যোগদান কৰিছে যে যিটো সমাধানবিলাক চব চৰকাৰ ফালৰ পৰা হয় বা উন্নতি কামবিলাক চৰকাৰ ফালৰ পৰা হয় কিন্তু তাতে সোমাই কিনে যিটো আমি চালোঁ যে আমাৰ লিডাৰ কেইজনৰ হয়তো কেইজনমানৰহে উন্নতি হৈছে কিন্তু পাব্লিকৰ কাৰণে ইহঁতৰ সমস্যা সমাধান কৰাৰ কাৰণে যিখিনি তেখেতসকলে এটা ইনিচিয়েটিভ ল'ব লাগিছিল বা আমাৰ BTC ফালৰ পৰা বা চৰকাৰ ফালৰ পৰা যিটো ৰেছপন্স পাব লাগিছিল সেইটো ৰেছপন্স নাপালে কাৰণ আমি যিমান চাওতালী গাঁৱত আমি ঘূমাওঁ বা আমি চাওতালী অঞ্চলত যেতিয়া যাওঁ আমি এতিয়াও দেখা পাওঁ যে সেই 17 বছৰ আগত যি অৱস্থা আছিলে তাতকৈ বৰঞ্চ হয়তো বেয়া হৈছে বেছি ভাল হোৱা নাই হয়তো ৰাস্তা ঘাট বনাইছে হয়তো কেইটামান কাম হৈছে কিন্তু বিশেষকৈ মই ক'ব বিচাৰিছোঁ এইবিলাক চব চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিমৰ কাম হৈছে আৰু তাতেও আমি দুৰ্নীতি দেখা পাইছোঁ কিন্তু BTC চৰকাৰৰ ফালৰ পৰা কিবা এটা স্পেচিয়েল পেকেজ বা কিবা এটা স্পেচিয়েল তেখেতসকলৰ কাৰণে চিন্তাধাৰা আমি আজিলৈকে দেখা পোৱা নাই সেইটো স্পষ্ট হৈ আছে এইটো কাৰণে যিটো মানে আপুনি BPF চৰকাৰৰ যিটো শোষণ দমন দুৰ্নীতি সেইটোত অতিষ্ঠ হৈ আপুনি সেইটোৱে বিশেষ কাৰণ যে আমিও বিচাৰিছোঁ যে এটা ভাল চৰকাৰ আহক আৰু আমি বিশেষকৈ 17 বছৰত চালোঁ চেষ্টা কৰি চালোঁ কথা পাতি চালোঁ কিন্তু আমি সেইটোৱে চালোঁ যে আমাৰ মানুহক লৈ বা চাওতাল জনগোষ্ঠীক লৈ অকল ৰাজনীতিহে চলিছে চাওতাল মানুহৰ গাঁৱত অকল পলিটিক্স বা আমাৰ ইলেকশ্যনৰ সময়তহে তেখেতসকলক ভিজিট কৰা হয় বাকী সময়ত তেখেতসকলক ভিজিট কৰা নহয় আৰু সেইকাৰণে অতিষ্ঠ হৈ আমি ভাবিলোঁ যে আমি বেলেগ কিবা এটা ৰাজনৈতিক দল যিয়ে আমাৰ কাৰণে এটা ভাল চিন্তাধাৰা আছে ভাল মনোভাৱ আছে তেখেতসকলক আমি এপ্ৰ'চ কৰিম বা তেখেতসকলৰ লগত কাম কৰিম আৰু সেই হিচাপত আমি আজিৰ তাৰিখত পাইছোঁ যে UPPL দলে একমাত্ৰ দল যিয়ে সকলো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰিছে চাওতাল জনগোষ্ঠীৰ কথা চিন্তা কৰিছে আৰু সেই কথা আমি স্পষ্ট হৈ আজি এইখন দলত যোগদান কৰিছোঁ আপোনাৰ মানে 100% খাটাম বুলি ভাবেনে মই 100% চিয়'ৰ মই 100% এটা গেৰেণ্টি দিব বিচাৰিছোঁ যে UPPL চৰকাৰ যেতিয়া আহিব নিশ্চয়কৈ এইখন জনগোষ্ঠীৰ এটা ভাল অৱস্থা আহিব বুলি